অতি দুখ লগা দৃশ্য আজি এটা আপোনালোকক দেখাব গৈ আছো। মোকো বহুত দুখ লাগিছে এই দৃশ্যটো দেখি, আপোনালোককো দুখ লাগিব মই জানো। এয়া চাওক, খেতি পথাৰত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফল ইমান মৰম লগা চৰাইটি আজি মৰি থাকিলে চাওকচোন। বেচেৰা এই পাখিদি ক'ৰ পৰা উৰি আছিলে চাগে, আজি ইয়াত আহি কীটনাশক দ্ৰব্য খাই মৰি থাকিলে। চাওকচোন কিমান মৰম লগা চৰাই। এই চৰাইটিৰ নাম আপুনি জানেনে? যদি জানে যদি কমেণ্টত জনাব। চাওকচোন, এই চৰাইটিয়ে মানুহৰ ভুলৰ কাৰণে অকালতে জান হেৰুৱাব লগা হ'ল। আপোনালোকে যদি চৰাইটোক চিনি পাইছে, চৰাইটোৰ নাম কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই।